নমস্কাৰ বন্ধুসকল, আজিৰ অনুষ্ঠানত সম্প্ৰচাৰিত কৰিব লোৱা হৈছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ ৰচিত উপন্যাস মিৰি জীয়ৰীৰ প্ৰথম খণ্ড। পাঠ কৰিছে বিতুপন ফুকনে। প্ৰথম অধ্যায়, নৈৰ পাৰত। এই অসম দেশৰ লখিমপুৰ জিলাত সোৱণশিৰি নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা মিৰি আৰু দফলাৰ পৰ্বতলানিৰ পৰা ওলাই উত্তৰ লখিমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ। খেৰকটীয়া এখন বেলেগ নৈ নহয়, ব্ৰহ্মপুত্ৰৰ ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰিত পৰিছে। আজিকালিও লখিমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি তেওঁ পৰম ৰূপৱতী সৰ্বগুণে বিভূষিত ভাৰ্যা সোৱণশিৰিক বাটৰে পৰাই আদৰি নিছে। যি ঠাইত সোৱণশিৰি আৰু খেৰকটীয়া লগ লাগিছে সেই ঠাইৰে পৰা যিখন নৈ বৈ গৈছে তাৰ নাম লুইত। লুইত লখিমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পশ্চিমমুখে ব্ৰহ্মপুত্ৰত পৰিছে। সোৱণশিৰি নৈখন বহলে ব্ৰহ্মপুত্ৰৰ 5 জোখৰ এজোখমান হ'ব। ব্ৰহ্মপুত্ৰৰ পানীতকৈ ইয়াৰ পানী নিৰ্মল। যিমান ওপৰ ফাললৈ যোৱা যায় ইয়াৰ পানী সিমান নিৰ্মল পোৱা যায়। আনকি ওপৰ ফালে পানী ইমান ফটফটীয়া যে তললৈকে দেখি। এই পানীৰ লগত ঠায়ে ঠায়ে অলপ সোণ মিহলি আছে। আগে সোৱণশিৰি অসমৰ এখন প্ৰধান সোণ কোমোৱা নৈ আছিল। আজিকালি ঠায়ে ঠায়ে পানীত সোণৰ ৰেণু আছে, কিন্তু আজিকালি অসমীয়া মানুহে সোণ ধুবলৈ এৰিছে। বৃত্তিটো বৰ কষ্টকৰ, লাভ নহয়। কপালত থাকিলেহে এমাহ বালি ধুই এসিকিত সোণ উলিয়াব পাৰি। আগে ৰজাৰ দিনত ধান চাউল বৰ সস্তা আছিল। এসিকি সোণেৰে এপৰিয়াল মানুহৰ গোটেইটো মাহ খাবলৈ আতিছিল। কিন্তু আজিকালি 5-6 টকাৰ ৰূপ নহলে এটা মানুহকে খাবলৈ নতাত পৰিল। সেই দেখি আজিকালি অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে। কিন্তু সোণশিৰিয়ে দুখীয়া মানুহক সোণ দান কৰা পুণ্যফাকি ৰহিত হলেও আইৰ আন সকলোবোৰ গুণ আগৰ দৰে আছে। সেইকাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথা লগা আদৰতে অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰা নাই। আইৰ ৰূপৰ সীমা নাই। কতবা বৰ বিতুপন বিতুপন হাবিৰ মাজেদি বাগৰিছে, কতবা গাঁৱৰ মাজেদি গৈ পাৰত থকা মানুহবিলাকক তেওঁ শীতল বতাহ আৰু নিৰ্মল পানী দি দেহে মনে ভালে ৰাখিছে। আইৰ অসমীয়া মানুহতকৈ পৰ্বতৰ পৰা অহা সৰল ভাৱৰ মিৰি মানুহবিলাকৰ ওপৰত চেনেহ বেছি। স্বভাৱৰ এই অজলা আজলি ল'ৰা ছোৱালী মিৰি জাতিয়ে আইক এৰি কেতিয়াও থাকিব নোৱাৰে। পৰ্বতৰ শীতল ঠাইৰ পৰা নামি অহা মিৰিহঁতৰ আইৰ কাষত নাথাকিলেই নহয়। চৰক পূজাত সিহঁতক শীতল কৰিবলৈ মুগলিং মিৰে মাক, টাং লেচিনাক চিনেক, টাং এৰি ৰাগ, বেচিনেক বেচি তাম ৰনেক বিদ্যাক পংকে, চিনকে তাক্কনে, টুকুৰীয়া আকিজে, কিমৈকা আচাৰে বিবি মতৈকা ইত্যাদি বুলি তুতি কৰা মিৰিহঁতৰ সোৱণশিৰিৰ শীতল বতাহ নাপালে জীও নাথাকে। সোৱণশিৰিৰ শীতল পানী নাখালে সিহঁতৰ পিয়াহ নপলায়। আই সোৱণশিৰিৰ কোলাত সৰু সৰু নাৱত উঠি উমলিব নাপালে মিৰিহঁতৰ মনত ৰং নালাগে। সেই দেখি এই মিৰি জাতিৰ অধিকাংশ মানুহেই আই সোৱণশিৰিৰ পাৰত বাস কৰে। ঠায়ে ঠায়ে সোৱণশিৰিৰ দুয়োপাৰে মিৰিহঁতৰ গাঁও। কতবা হয়তো এপাৰে মিৰি গাঁও, আনপাৰে হাবি। সেই হাবি ভাঙি মিৰিহঁতে ভূঁই কৰে। এনেকুৱা এখন মিৰি গাঁৱৰ পশ্চিম ফালে দুখন আহু ধানৰ ভূঁই আছিল। সেই ভূঁই দুখন সোৱণশিৰি নৈৰ পাৰতে, মুঠতে গড়াৰ পৰা 10-12 নল দূৰ। ভূঁই দুখনৰ মাজত দুখন চাং, মুঠেই 5-6 নলৰ আঁতৰা আঁতৰি। এই চাং দুখনৰ এখনত এজনী 8-9 বছৰীয়া ছোৱালী, আনখনত এটা 13-14 বছৰ বয়সীয়া ল'ৰা। দুয়ো হাতত দুডাল টকা। মাজে মাজে টুনি টুকুৰা ইত্যাদি চৰাই ধানত পৰে। সেই চৰাইবিলাকক ল'ৰা ছোৱালীহালে টকা কোবাই কোবাই খেদিছে। বেলি প্ৰায় 4টামান বাজিল। সূৰুয দেৱতাই লাহে লাহে পশ্চিম আকাশত ঠাই ল'লেগৈ। ৰ'দৰ কিৰণ সোৱণশিৰি নৈত পৰি জিল মিলাইছে। ল'ৰা ছোৱালীহালে অকলে অকলে বহি আছে।
এনেতে সিফালে হাবিৰ পৰা এটা ভালুক ওলাল। ভালুকটো ওলোৱা মাত্ৰেই ল'ৰা ছোৱালী হাতৰ জীও উৰি গ'ল। দুয়ো আঁতুৰ হৈ দৌৰ মাৰিলে। দৌৰত ৮-৭ নল গৈ ছোৱালীজনী উজুতি খাই পৰিল। কিন্তু তৎক্ষণাৎ ভালুকটোৰ ভয় পাছ কৰিও ল'ৰাটোৱে আহি ছোৱালীজনীক তুলিলে আৰু সুধিলে, পানী দুখ পালি নেকি? ল'ৰাটোৰ এই কথা ছোৱালীজনীয়ে খিলখিল কৰি হাঁহি ক'লে, জংকি, মই দুখ পোৱা নাই। ল'ৰাটোৰ নাম জংকি আৰু ছোৱালীজনীৰ নাম পানী। তেতিয়া জংকিয়ে ক'লে, পানী, আমি আৰু ইয়াত নাথাকো, চাওঁ ব'ল। এৰা, ব'ল গুচি যাওঁগৈ, গধূলিও হৈছে। তেতিয়া সেই মিৰি ল'ৰা ছোৱালী হালেই 2 নাৱত উঠিলগৈ। ল'ৰাটোৱে গুৰিত থিয় হৈ গুৰি বঠাপাত চলাব, ছোৱালীজনীও আগত থিয় হৈ আগ বঠাপাত চবিয়াব ধৰিলে। নাৱৰ চাপে চাপে ছোৱালীজনীয়ে গাব ধৰিলে, দূৰৈকৈ নলবি বুই ঐ চেনেঙা, দূৰৈকৈ নলবি বুই, আয়োতে বিষাব লায়েৰী ককালৈ, যাওঁতে বিষাব বৰি। তাৰ পাছত ল'ৰাটোৱে গালে, বাৰে নৈ নিৰ্মল পানী ঐ কনেং ঐ, বাৰে নৈ নিৰ্মল পানী, তাতোকৈ নিৰ্মল সুৰতি কনেং ঐ, যেন চৰিয়াৰে পানী। এইদৰে নাম গাই গৈ থাকোঁতে নাও সিপাৰ পালেগৈ। তেতিয়া মিৰি ল'ৰা ছোৱালী হালে পাৰত নাও এৰি নামিল। ঘৰা-ঘৰি যাবৰ পৰত পানীয়ে জংকিক ক'লে, হেৰ জংকি, কাইলৈ আমাৰ ঘৰত ধেমালি হ'ব, তই আহিবি দেই। বাৰু, যাম দে পানী। বন্ধুসকল, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰি জীয়ৰী উপন্যাসৰ প্ৰথম অধ্যায়ৰ ইমানতে অন্ত পৰিছে। মিৰি জীয়ৰী উপন্যাসখনৰ 2য় খণ্ড শুনিবলৈ হ'ব আমাৰ পৰৱৰ্তী খণ্ডত। গতিকে আমাৰ পৰৱৰ্তী ভিডিঅ' পাবলৈ আমাৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টোৰ সন্দৰ্ভত আপোনাৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয়কৈ জনাওক। আপোনাৰ কমেণ্টৰ বাবে আমি আশাৰে বাট চাই ৰ'ম। ধন্যবাদ।